নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। আজি হৈছে 11 নৱেম্বৰ আৰু কাইলৈকে যিহেতু কালী পূজা আছে তো নাৰিকলৰ আৰু চুজি তেনেকুৱা লাড়ু বনাম বুলি ভাবিলোঁ। মানে চুজি লাড়ু আচলতে। আৰু এয়া ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এয়া মই পেনখন বহাই দিছোঁ, চৰু এটা, তাতে মই 2 চামুচ ঘি দি দিছোঁ আৰু ঘিখিনি অকণমান গলিবলৈ দিছোঁ। এয়া চুজি ঢালি দিছোঁ মই ঘিখিনি গলি যোৱাৰ পিছত। ইয়াত মই এপেকেট আৰু আধা চুজি ব্যৱহাৰ কৰিছোঁ আৰু ইয়াক এনেদৰে লো মিডিয়াম ফ্লেমত লৰাই ভাজি থাকিব লাগিব। ইয়াক প্ৰায় 10 পৰা 15 মিনিটমান সময় ভাজি লৈছোঁ চুজিৰ কেঁচা গোন্ধটো যোৱালৈকে। তাৰ পাছত নাৰিকল এড কৰি দিছোঁ মই, এয়া ৰুকি লোৱা নাৰিকল, আৰু ইয়াক ভালদৰে মিহলাই প্ৰায় 5-6 মিনিটমান সময় মই ভাজিছোঁ। এয়া দেখিবলৈ পাইছে। তাৰ পাছত 5 মিনিটমান সময় পাছত এনেদৰে দেখিবলৈ হৈছে। তাৰ পাছত মই আকৌ এয়া গুড়ি কৰি লোৱা চেনি এবাটি দি দিছোঁ। আচলতে মই ইয়াতে চেনিৰ পৰিমাণটো কমে ৰাখিছোঁ যিহেতু মিঠা কমকৈ বিচাৰিছিলোঁ। আৰু এইখিনি লৰাই লোৱাৰ পিছত অকণ পানী দি ভাজিছোঁ। তাৰ পাছত এখন বহল বাচনত উলিয়াই লৈছোঁ আৰু এয়া মই লাড়ু বান্ধিবলৈ আৰম্ভ কৰিলোঁ। এনেদৰে এটা এটাকৈ লাড়ু বনাই অন্য এখন থালত মই থৈ গৈছোঁ এনেদৰে। আৰু প্ৰায় 10 মিনিটমান সময়ৰ ভিতৰত মই লাড়ুখিনি বনোৱা হৈ গ'ল। আৰু এয়া দেখিছেনে, লাড়ু বনাই থাকোঁতে কোন আহিছে? এয়া মহাজন আহিছে, মানে আলহী, আমাৰ মিঠু মৰমৰ। একদম লাড়ুকেইটাৰ মানে মন পুতি চাই আছে, অকণমান টেষ্টো কৰি চালে। খুব ফূৰ্তি ইয়াৰ। তাৰ নাম মিঠু। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই।